নমস্কাৰ আজিৰ ক্লাছৰ টপিক হৈছে নাম্বাৰ সিস্টেম আমি নাম্বাৰ সিস্টেমৰ সম্পৰ্কে আলোচনা কৰিম ওকে নাম্বাৰ সিস্টেম বুলি কোৱাৰ লগে লগে ইয়াত নাম্বাৰ আৰু ডিজিটৰ বিষয়ে জানিব লাগিব আমাৰ ডিজিট কেইটা আছে বুলি ক'লে আপোনালোকে জানি থব 0 1 2 3 4 5 6 7 8 and 9 এই কেইটা কি বুলি কোৱা হয় ডিজিট বুলি কোৱা হয় কি বুলি কয় ডিজিট বুলি কোৱা হয় এইখিনি মনত ৰাখিব ঠিক আছে ডিজিট কেইটা আছে 10টা আছে 0 1 2 3 4 5 6 7 8 9 এই কেইটা কি বুলি কোৱা হয় ডিজিট বুলি কোৱা হয় ওকে এতিয়া আমি জানিম যে প্লেস ভ্যালু সম্পৰ্কে আলোচনা কৰিম এতিয়া চোৱা ইয়াতে চোৱা প্ৰথম দিয়া আছে প্লেস ভ্যালু যাক আমি ৰিয়েল নাম্বাৰ বুলি কোৱা হয় অল ঠিক আছে বহুতৰ পাৰ্থক্যটো ক'ত উলিয়াব নোৱাৰে প্লেস ভ্যালু আৰু প্লেস ভ্যালুৰ ডিফাৰেন্সটো উলিয়াব নোৱাৰে এতিয়াৰ আজিৰ পৰা হেতু কনসেপ্ট ক্লিয়াৰ হৈ যাব সাপোজ মই যিকোনো এটা ইয়াতে নাম্বাৰ লিখিলো 2 8 4 5 এটো হৈছে যিকোনো এটা নাম্বাৰ লিখিলো অল এতিয়া মোক যদি খুদে এই নাম্বাৰত 4 ৰ ভ্যালু কিমান অল ইয়াৰ ভ্যালুটো 4 ৰ মান কিমান হয় নিজা মান বা 4 ৰ নিজা মান বা ফেস ভ্যালু বা ৰিয়েল নাম্বাৰ কিমান হয় তেতিয়ালে ইকুৱেল জানিব লাগিব ফেস ভ্যালু মানে কি হ'ব নিজা মান মানে সংখ্যাত ইটসেলফ নিজে হয় সো ইয়াৰ মান কিমান হ'ব 4 হ'ব ওকে কি হ'ব 4 হ'ব ঠিক তেনেকৈ আৰু এটা লৈছো 2 8 3 6 সাপোজ মই কম যে 8 ৰ ভ্যালু কিমান হয় ফেস ভ্যালু 10 কিমান হ'ব ইকুৱেল 8 হ'ব ওকে ইয়ালৈকে কনসেপ্ট ক্লিয়াৰ তাৰ পিছত সাম ইয়াতে প্লেস ভ্যালু যাক লোকেল নাম্বাৰ বুলি কোৱা হয় তেতিয়ালে আকৌ এইটোকে চাও এইটো এক্সাম্পলটোকে চাও যে ইয়াত এই নাম্বাৰত যেটো আমি 2 8 4 5 লিখিছো ইয়াত যদি মই কম যে 4 সংখ্যাটোৰ বা নাম্বাৰৰ লোকেল ভ্যালু বা প্লেস ভ্যালু বা স্থানীয় মান কিমান হ'ব তেতিয়ালে এটা কাম মনৰ ৰাখিব যে 10 পূৰণ কৰিব লাগে মই কিন্তু কি কৰিছো জাস্ট এটা সমো ট্ৰিক্স এটা দিছো ইয়াত 4 লিখিলে নহয় এটো 4 লিখিলা 4 ৰ পাছত যিমান সংখ্যা আছে নাম্বাৰ আছে তাৰ জায়গাত 0 বহাই দিয়া 40 ওকে ইয়াৰ মান কিমান হ'ব 40 প্লেস ভ্যালু আৰু এটা কথা ইয়াতে মছাম 2836 অল কি আছে ইয়াতে 2836 28 ইয়াত চোৱা ইয়াত যদি 8 ৰ প্লেস ভ্যালু hude তেতিয়ালে কিমান মান হ'ব মই কি লিখাইছো এতিয়া a লিখিবা a লিখিবলাই 3 আছে নহয় 3 জায়গাত 0 6 ৰ জায়গাটো 0 দি দিবা কিমান 100 800 ইমানে ডিফাৰেন্স ইমানে ফেস ভ্যালু ৰিয়েল নাম্বাৰটো সংখ্যাটো নিজে হয় আৰু প্লেস ভ্যালুটো কি হয় সংখ্যাটো লিখি পেলাই বাকি তাৰ পৰৱৰ্তী যেটো সাকসেসৰ বুলি কোৱা হয় পৰৱৰ্তী সংখ্যা বা নাম্বাৰ বিলাকৰ পজিশনত 0 লগাই দিলে হৈ গল ঠিক আছে আৰু এটা লৈছো 2 8 4 2 যদি মই কওঁ যে ইয়াৰ এই দুইৰ ভ্যালুটো কিমান হয় অল কি ভ্যালু প্লেস ভ্যালু কিমান হয় বুলি ক'লে মই ডাইৰেক্ট লিখিম যে ইয়াত 2 লিখিলো 8 ৰ জায়গাত কি লিখিম 0 4 ৰ জায়গাত কি লিখিম 0 আৰু 2 ৰ জায়গাত কি লিখিম 0 অল ইয়াৰ ভ্যালুটো বুজি পাইছানে কিমান হৈ গল 2000 এটো বহুতে ভুল মিস্টেক কৰে ascending order এনেকুৱা বস্তু সাপোজ মই এটা পিকচাৰ থ্ৰইটো বুজাব ট্ৰাই কৰিছো এই বস্তুটো চা কি কৈছে অৰুৰ পৰা ডাঙৰলৈ গৈছে হয়নে না স্মল টু বিগ স্মল টু লাৰ্জ অৰুৰ পৰা যেতিয়া বস্তুবিলাক আমি সজাও তেতিয়ালে ইয়াক ascending order বা শুদ্ধক্ৰম বুলি কোৱা হয় যেনেকৈ আমাক যদি 1 2 3 4 5 6 এটো এটা কি হ'ব ascending order অল
এইটো এটা কি হৈছে এসেন্ডিং অৰ্ডাৰ সৰুৰ পৰা ডাঙৰলৈ ভুল নকৰিব এসেন্ডিং অৰ্ডাৰ তাৰপিছত ডিসেন্ডিং অৰ্ডাৰ এসেন্ডিং অৰ্ডাৰৰ যিটো অপজিট এইটো হৈছে ডিসেন্ডিং ইয়াতে সাপোজ এইকেটা অংকিয়া মোক যদি ডিসেন্ডিং অৰ্ডাৰৰ লিখিব কয় তেতিয়ালে মই কি লিখিম 6 ৰ পৰা আৰম্ভ কৰিম 6 4 3 2 1 ওকে এইখিনিৰ পৰা আমি আৰম্ভ কৰো এইটো হৈছে আমাৰ কি অৰ্ডাৰ ডিসেন্ডিং অৰ্ডাৰ ওকে এইখিনিলৈ ইয়াতে উত্তৰ পদ বা সাকসেসৰ এইটোক লৈ বহুতৰ এটা কনফিউজ থাকে সাকসেসৰ মানে কি পৰৱৰ্তী সংখ্যা উত্তৰ পদ মানে পৰৱৰ্তী সাপোজ মই ইয়াত লিখিলো 3 অল 3 সাকসেসৰ বা উত্তৰ পদ কি হ'ব তেতিয়ালে কি হ'ব 4 হ'ব মানে ইয়াৰ পিছৰ সংখ্যাটো 3 সাকসেসৰ কি হ'ব 4 4 ৰ সাকসেসৰ বা উত্তৰ পদ কি হ'ব বুলি কলে মই কম যে 5 কি হ'ব 5 ঠিক আছে 5 ৰ সাকসেসৰ কি হ'ব 6 হ'ব তাৰ মানে ফৰ্মুলা এটা আছে a + 1 কৰিব লাগে হল ইয়াত 3 আছিল ইয়াৰ লগত 1 প্লাস কৰা 1 = 4 4 ৰ সাকসেসৰ কিমান বুলি কলে 1 প্লাস কৰা = 5 ওকে পিছৰ সংখ্যাটো আৰু প্ৰিডিসেসৰ বা পূৰ্বপদ মানে কি এইটো ফৰ্মুলা ইউজ কৰিব লাগিব a - 1 হল কি মাইনাস a - 1 তাৰ মানে কিবা এটাটো হ'ব এটা সাপোজ মই কম যে পূৰ্বপদৰ লগত জড়িত ইয়াৰ বিষয়ে হৰে দেই কেতিয়াবা জানি থব ইয়াতে মই 6 লিখিলো হল 6 লিখিলো নে 6 ৰ পূৰ্বপদ কি হ'ব 5 হল 5 ৰ পূৰ্বপদ কি হ'ব 4 4 ৰ পূৰ্বপদ কি হ'ব 3 3 ৰ আগৰটো কি হ'ব 2 ওকে ইয়াৰ উল্টাটো বুজি পাইছানে নেক্সট এটা টাইপস অফ নাম্বাৰ এটো জানিব লাগে একদম কোৱেশ্চন আৰু এই টপিকৰ পৰা কোৱেশ্চন আহে এটা সব স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ বুলি ক'লে আমি যেটো আমি ডেইলি ইউজ কৰো 1 2 3 4 5 এইখিনি হৈছে আমাৰ নেচাৰেল নাম্বাৰ আৰু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 ওকে এটোটো জানে অকলে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হৈছে 1 অল নাম্বাৰ যেটো পূৰ্ণ সংখ্যা বুলি কয় সকলো স্বাভাৱিক সংখ্যাই সোমাই পৰিব পূৰ্ণ সংখ্যাত সকলো স্বাভাৱিক সংখ্যাই কি কৰিব সোমাই পৰিব মানে সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ হয় কিন্তু সকলো পূৰ্ণ সংখ্যাই কি নহয় স্বাভাৱিক নহয় ঠিক আছে এটো মনত ৰাখিবা কাৰণ শূন্যটো কি হয় পূৰ্ণ সংখ্যা হয় কিন্তু ই স্বাভাৱিক নহয় ওকে এতিয়া সা শূন্যটো হৈছে আটাইতকৈ পূৰ্ণ সংখ্যাৰ সৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটোৱে হৈছে 0 এটা সা 1 2 3 স্বাভাৱিক সংখ্যা যিমান কেইটা সংখ্যা আছে শূন্যৰ বাদে অল নাম্বাৰ বা পূৰ্ণ সংখ্যাত গুটেই কেইটা সোমাই আছে ইয়াত 1 1 2 3 পৰা ষ্টাৰ্ট কন্টিনিউ এই কাৰণে কম যে সকলো স্বাভাৱিক সংখ্যাই কি কৰে এটো স্বাভাৱিক সংখ্যা হল নেচাৰেল নাম্বাৰটো কিয় সোমাই পৰে গুটেইখিনি অল নাম্বাৰত সোমাই পৰে অল কিন্তু অল নাম্বাৰটো কিয় নোসোমাই নেচাৰেল নাম্বাৰ নোসোমাই অল এটো নেচাৰেল নাম্বাৰ হল নে এটো তাৰ পিছতে ইভেন নাম্বাৰ বুলি ক'লে এতিয়াটো যুগ্ম সংখ্যা জোৰ টকা যেটো আমি 2 ৰে ডিভাইড কৰিব পাৰো ঠিক আছে 2 ৰে যিবিলাক সংখ্যা ডিভাইড কৰিব পাৰো সাপোজ 2 টো ৰিমাইন্ডাৰ 1 নাথাকে 2 আমি 2 ৰে ডিভাইড কৰিব পাৰো পাৰে 2 1 আর 2 ওকে এটো 4 আমি পাৰো অল ইয়াতে 2 লিখিলো 2 2 আর 2 2 আর কিমান হ'ব 4 ওকে ইয়াত 0 হৈছে নে ইয়াতো 0 और रिमाइंडर जेतिया 0 হয় তেতিয়া 2 ৰে ডিভাইড কৰাৰ পিছত যদি ৰিমাইন্ডাৰটো 0 হয় বা সম্পূৰ্ণৰূপে 2 ৰ লগত আমি ভাগ বিতৰণ কৰিব পাৰো এইবিলাকক কি কোৱা হয় ইভেন নাম্বাৰ और 14 টো হয় নে নহয় বুলি ক'লে 14 টো হ'ব তেনেকে 2 ৰে ডিভাইড কৰ 2 7 আর 14 ওকে অল অড নাম্বাৰবোৰ হেনেকুৱা বস্তু আৰু মনত ৰাখিব আটাইতকৈ সৰু ইভেন নাম্বাৰটো হৈছে 2 ওকে এইখিনি মনত ৰাখিব তাৰ পিছতে অড নাম্বাৰ যাক আমি অযুগ্ম সংখ্যা বুলি কওঁ ইয়াতে চোৱা আটাইতকৈ সৰু অযুগ্ম সংখ্যা হৈছে 1 মনত ৰাখিব ঠিক আছে ইয়াতে 3 5 7 8 এতিয়া 3 টো কিয় নহয় 3 টো কিয় অযুগ্ম হয় এতিয়া চোৱা
মই ইয়াতে 2 এৰে ডিভাইড কৰিলো 2 1 আর 2 2 1 আর কি হ'ব 2 ইয়াতে 2 1 আর 2 ৰিমাইন্ডাৰ কিমান থাকিলে 1 সম্পূৰ্ণৰ পৰা কি কৰিব নোৱাৰে ভাগ বিতৰণ কৰিব নোৱাৰে পয়েন্ট দি পেলাই কৰিব পাৰে পয়েন্ট দি পেলাই কি কৰিব পাৰে কি 2 5 গুণ 10 কিন্তু আমি 2 এৰে হৰণ কৰিলে গুঠা নম্বৰ এটা নাপাওঁ হল এনেকে পয়েন্ট দি পেলাই আমি আনসাৰ পাওঁ কিন্তু এটা গুঠা নম্বৰ এটা নাপাওঁ পয়েন্টত আহিব হল যিকোনো সংখ্যাক যদি 2 এৰে ডিভাইড কৰাৰ পিছত যদি ৰিমাইন্ডাৰ 1 থাকি যায় তেতিয়া হলে এইবিলাক সংখ্যাক কোৱা হয় 1 এটা হক কি এটা হক ঠিক আছে এইবিলাক সংখ্যা অযুগ্ম সংখ্যা অদাই মনত ৰাখিব অযুগ্ম সংখ্যাবিলাক 2 এৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ তদাই 1 এ থাকে ট্রাই কৰিব পাৰা 59 কৰা 1 কৰা সেম থাকে 1 এ ৰিমাইন্ডাৰ থাকিব ৰিমাইন্ডাৰ অদাই কি থাকে 1 থাকে মনত ৰাখিব নেক্সট প্ৰাইম নম্বৰ যেটো আপোনালোকে বহুতে কনফিউজ কৰে প্ৰাইম নম্বৰ এটা প্ৰাইম নম্বৰটো বিষয়ে জানিব লাগিব প্ৰাইম নম্বৰ আৰু কম্পোজিট নম্বৰ এটা চাওক প্ৰাইম নম্বৰ বুলি কোৱাৰ লগে লগে ইয়াতে 2 3 5 7 11 13 17 টো সোমাই পৰে ওকে এটা আটাইতকৈ সৰু অল আটাইতকৈ সৰু প্ৰাইম বা মৌলিক সংখ্যা হৈছে 2 কোনটো হয় 2 কেনেকৈ হয় এতিয়া চাওক যে প্ৰাইম নম্বৰটো এনে ধৰণৰ বস্তু যেটো ফেক্টৰ ৰুট হয় ইয়াতে মই কম যে 2 2ৰ উৎপাদক কেইটা 1 into 2 উৎপাদক কেইটা এইবিলাক উৎপাদক বুলি কয় ফেক্টৰ বুলি কয় ঠিক আছে ফেক্টৰ কেইটা পালা ফেক্টৰ কেইটা ইয়াতে ফেক্টৰ দুটা হয়নে 1 আৰু 2 সো এইটো কি হ'ব ফেক্টৰ যিবিলাকৰ উৎপাদক বা ফেক্টৰ যিবিলাক সংখ্যাৰ মাত্ৰ দুটা আছে এইবিলাক কি কোৱা হয় প্ৰাইম নম্বৰ বুলি কোৱা হয় এতিয়া 3 ক্ষেত্ৰত চাম 3 1 আর 3 আৰু 3 ডিভাইড কৰি কিবা পাবানে না পায় এই কাৰণে 1 আৰু 3 এটা কি হয় কি নম্বৰ প্ৰাইম নম্বৰ হয় দেই প্ৰাইম নম্বৰ ফেক্টৰ কেইটা পালা দুটা এটা 1 হয় আনটো সংখ্যাটো নিজে হয় 5 to একে 78 এটা 9 ৰ উৎপাদক 9 টো কি হয় এতিয়া বহুতে ভাবি যে 9 ইজ এ প্ৰাইম অৰ কম্পোজিট প্ৰাইম হয় কম্পোজিট এতিয়া চোৱা 9 1 আৰু 9 কৰিলো কি কৰিলো 9 1 আৰু 9 তাৰ পিছতে আকৌ চোৱা 3 3 আৰু 9 3 3 আৰু 9 হৈছে নে হৈছে 9 1 আৰু 9 3 3 আৰু 9 তাৰ মানে কি 9 1 আৰু 9 এটা ফেক্টৰ কেইটা পালা 1 2 3 ফেক্টৰ কেইটা তিনটা পালো এই কাৰণে এটো কি নহয় 9 is not a prime number এটো কি হ'ব কম্পোজিট নম্বৰ হয় ঠিক আছে প্ৰাইম নম্বৰ বিলাক ফেক্টৰ মাত্ৰ কেইটা থাকে দুটাই থাকে ফেক্টৰ কেইটা থাকে মাত্ৰ দুটা এটা সংখ্যাটো হয় আৰু সংখ্যাটো ইটসেলফ মানে নিজে হয় ঠিক আছে সংখ্যাটো নিজে হয় ওকে সংখ্যাটো কি হয় নিজে হয় তাৰ পাছত চোৱা পিছৰখিনি তেতিয়া আমি কোৱেশ্যন যেতিয়া প্ৰেক্টিস কৰাম তেতিয়া এইখিনি পাৰিব মানে কম্পোজিট নম্বৰ কি প্ৰাইম নম্বৰ কি এইখিনি খৈ নাথাকো আৰু জাস্ট আমি কোৱেশ্যন প্ৰেক্টিস কৰি যাম কম্পোজিট নম্বৰ হৈছে প্ৰাইম নম্বৰৰ অপোজিটটো মানে more than 2 ফেক্টৰ মানে দুটাতকৈ যদি অধিক বা বেছি ফেক্টৰ বা উৎপাদক থাকে এইবিলাকক কি কোৱা হয় কি কোৱা হ'ব কম্পোজিট নম্বৰ আটাইতকৈ সৰু কম্পোজিট নম্বৰটোৱে হৈছে 4 এতিয়া কিয় 4 টো কিয় কম্পোজিট হয় এতিয়া চোৱা এটো 4 হলনে 1 আৰু 4 1 আৰু কাক কৰা 4 অল 2 into 2 এটা কিমান হৈছে 1 into 1 আৰু 2 into 2 কিমান হল হৈছে 1 into 4 2 into 2 এটা চোৱা এটা কিমান হ'ব ফেক্টৰ কেইটা হল ইফালে দুটা আইলে প্লাস এটা তিনটা হল নে ফেক্টৰ কেইটা হল ফেক্টৰ 1 4 আৰু 2 2 ডাবল কি সাম নকৰা ফেক্টৰ কেইটা পালা তিনটা পালা এই কাৰণে এটো কি হয় কম্পোজিট নম্বৰ হয় 6 ৰ ক্ষেত্ৰটো সেম 6 ৰ ক্ষেত্ৰটো সেম 6 1 আর 6 আৰু 2 3 আর 6 ফেক্টৰ কেইটা পালা 1 2 3 আৰু 6 হৈছে নে কেইটা পালা চাৰিটা এই কাৰণে এইবিলাক কি হয় কম্পোজিট নম্বৰ হয় আই থিংকস
ক্লিয়াৰ এইখিনি সবৰে ক্লিয়াৰ হৈছে বুজি পাইছনে কম্পোজিট নাম্বাৰ বিলাক কোনটো হয় অল 15 টো কিয় কম্পোজিট হয় এটো দেখাই দিছো 9 ৰ কথাটো অলৰেডি কৰো এতিয়া মই 15 ৰ খাইনিটো কৈছো 15 টো কি হয় ইভেন নাম্বাৰ নে অড নাম্বাৰ বুলি কলে ইভেন নাম্বাৰ হয় লেকিন কি হয় কম্পোজিট নাম্বাৰ কেনেকে 1 আৰু তুমি কাক কৰা 15 কৰা 1 আৰু 15 কৰা তাৰপিছত 3 5 বাৰ কিমান হ'ব 15 ওকে ক্লিয়াৰ কেটা ফেক্টৰ চাৰিটা আছে ফেক্টৰ কেটা আছে চাৰিটা আছে ওইটো আছে 5 আছে এইটো আছে কেটা বলা চাৰিটা সো 15 টো এটা যে কম্পোজিট নাম্বাৰ ওকে তাৰ পাছত আমি সাম এইটো যেটো অকলিয়ে বুজি পাটো অতিকৈ দৰকাৰী আৰু এনে ধৰণৰ কোৱেশ্চন আমি ডিসকাস কৰিম কনসেপ্ট কিনি কৰি আছো নেক্সট ক্লাছত আৰু ফৰ্মুলা কেইটামান আছে এইখিনি লগত লৈ কৰিম তাৰ পিছতে আমাৰ এমসিকিউ ডিসকাস হ'ব অল কনজিকিউটিভ নাম্বাৰ ক্ৰমিক সংখ্যা ইয়াতে গেপছ হ'ব লাগিছিলে অল এটা ক্ৰমিক অংকিয়া মানে এটাৰ পিছত এটা 9 ৰ 8 ৰ পিছত কি আছে 9 9 ৰ পিছৰটো কি হ'ব 10 সাপোজ 1 1 ৰ পিছৰটো কি হ'ব 2 2 ৰ পিছৰটো কি হ'ব 3 এটো ক্ৰমিক মানে এটাৰ পিছত এটা অল এটাৰ পিছত এটা বুজি পাইছানে কি হ'ব এটাৰ পিছত এটা 4 ৰ পিছত 5 এইবিলাক ক্ৰমিক বুলি কয় মানে কন্টিনিউয়াসলি গৈ থাকে এটো গ্যাপস নহয় উইদাউট গ্যাপছত কন্টিনিউয়াসলি যদি সিরিজটো যায় তেতিয়ালে তাক কোৱা হয় কনজিকিউটিভ নাম্বাৰ বা ক্ৰমিক সংখ্যা ওকে এইখিনি কলো এইখিনি আছিল টাইপস অফ নাম্বাৰ যদি কিবা বুজি নাপাই মোক সুধিবা ওকে এইখিনি এনে ধৰণে ডিসকাস কৰাৰ পিছত যেতিয়া এইখিনি কনসেপ্ট ক্লিয়াৰ হ'ব তেতিয়ালে প্লেস ভ্যালু পেস ভ্যালু এইবিলাক কৈ ৰাখিব নালাগে কোৱেশ্চন কৰোতে আমাৰ কনসেপ্ট ক্লিয়াৰ হ'ব প্লেস ভ্যালু পেস ভ্যালু বা প্ৰিডিসিয়ৰ সাকসেসৰ বা কম্পোজিট বা অড নাম্বাৰ ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰ কোনটো হয় এইখিনি আমাৰ তেতিয়া প্ৰবলেম নহয় আৰু আমি সিধাকে কোৱেশ্চন কিনি সলভ কৰিব পৰা হ'ল থ্যাংক ইউ সো মাচ